তো নমস্কাৰ বন্ধুসকল, মই জিন্তু নাথ আৰু আপোনালোকে চাই আছে টেকনিকেল জিন্তু ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যদিহে আপোনাৰ এণ্ড্ৰইড ফোনটো কেতিয়াবা হেৰাই যায়, নতুবা আপোনাৰ মোবাইলটো কোনোবাই চুৰ কৰি নিয়ে, নহ'লে আপুনি ক'ৰবাত ফোনটো থৈছিলে, ফোনটো চাইলেণ্ট হৈ আছে, কিন্তু আপুনি ফোনটো বিচাৰি উলিয়াব পৰা নাই, তেতিয়াহ'লে আপোনাৰ সেই ফোনটো আপুনি কেনেকৈ বিচাৰি উলিয়াব। ঠিক আছে বন্ধুসকল, আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকৰ প্ৰতি এটা ডাঙৰ অনুৰোধ যে যদিহে এতিয়ালৈকে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে যদি ঘণ্টা বজন আছে, ঘণ্টা বজনটো টিপি দিব, যাতে মই প্ৰতিদিনে আপলোড কৰা প্ৰতিটো নতুন ভিডিঅ' সদায় আপুনি চাবলৈ পায়। আৰু বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে খুব ভালকৈ গম পাব যে আপোনাৰ হেৰুৱা ফোনটো আপুনি কেনেকৈ লোকেশ্যন ট্ৰেক কৰিব পাৰিব। তো বন্ধুসকল, হেৰুৱা ফোনটো লোকেশ্যন ট্ৰেক কৰা বা ফোনটোৰ যিখিনি আপোনাৰ ডাটা আছে, ডাটাখিনি ডিলিট কৰা, নতুবা ফোনটো চাউণ্ড বজোৱাৰ দুটা পদ্ধতি আছে। পদ্ধতি দুটা হ'ল, এটা হৈছে আপোনাৰ গুগল মানে এনি ব্ৰাউচাৰৰ পৰা আপুনি কৰিব পাৰিব, ব্ৰাউচাৰ মানে ক্ৰোম হওক, ইউচিমিনি হওক, এনি ব্ৰাউচাৰৰ পৰা কৰিব পাৰিব, নহ'লে আপুনি এপ্লিকেশ্যনৰ যোগেদি কৰিব পাৰিব। যে বন্ধুসকল, মই আপোনালোকক এই দুটা টিপছ বতাম যে কেনেকৈ আপোনালোকে ব্ৰাউচাৰৰ যোগেদি কৰিব পাৰিব। আৰু EMI ক'ডৰ যোগেদি কেনেকৈ আপোনাৰ হেৰুৱা ফোনটো লোকেশ্যন ট্ৰেক কৰে, তাৰ বাবে জানিবলৈ মই যদি আপোনালোকে কমেণ্ট কৰি মোক কয় যে আপোনালোকে জানিব বিচাৰে, তেতিয়াহ'লে পিছৰ ভিডিঅ'ত মই আপোনালোকক জনাম যে আপোনালোকে EMI ক'ডৰ যোগেদি আপোনালোকে কেনেকৈ আপোনাৰ ফোনটো ট্ৰেক কৰিব। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে মই আপোনালোকক এতিয়া কৈছোঁ যে কেনেকৈ আপোনালোকে মানে আপোনাৰ জিমেইল একাউণ্টটো পাছপৰ্টটোৰ যোগেদি, জিমেইল একাউণ্টৰ পাছপৰ্টটোৰ যোগেদি আপোনাৰ ফোনটো ট্ৰেক কৰিব। কাৰণে বন্ধুসকল, আপোনালোকে কি কৰিব লাগিব, প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব লাগিব ফাইণ্ড মাই ডিভাইচ বুলি এটা এপ্লিকেশ্যন। এইটো ফাইণ্ড মাই ডিভাইচ মই আগতে চাৰ্চ কৰা আছে, চৰি ফাইণ্ড মাই ডিভাইচ এপ আপোনালোকে ঠিক এনেধৰণে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ফোনতে তেনেকুৱা এটা এপ্লিকেশ্যন দেখা পাব। এই এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰিব লাগিব। অলৰেডি মোৰ ফোনটোত মই ইনষ্টল কৰা আছে, গতিকে মই আপোনালোকক ডাইৰেক্ট অ'পেন কৰি দেখুৱাইছোঁ। আপোনালোকে অ'পেন কৰিলে, অ'পেন কৰাৰ লগে লগে মই আপোনালোকক দেখুৱাইছোঁ যিটো মোৰ টেকনিকেল জিন্তু ইউটিউব চেনেলটো, সেই ইউটিউব চেনেলৰ মোৰ যিটো জিমেইল আছে, মই সেই জিমেইলটোতে দেখুৱাই দিছোঁ আপোনালোকক। কণ্টিনিউ কৰিলে, কণ্টিনিউ কৰাৰ পিছত মোৰ যিটো পাছপৰ্ট, সেই পাছপৰ্টটো বিচাৰিব, মই পাছপৰ্টটো মই দেখুৱাই দিছোঁ। তাৰপিছত যেতিয়া পাছপৰ্টটো মাৰিলে, কিন্তু বন্ধুসকল আপোনালোকে এনেকৈ আপোনাৰ ফোনটো লোকেশ্যন ট্ৰেক কৰিবৰ কাৰণে আপোনালোকৰ দুটা কথা খুব মনত থকা জৰুৰী। যদি আপোনালোকৰ মনত নাই, তেতিয়াহ'লে বৰ্তমান আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এই বস্তুটো নিজে, যদি আপুনি জিমেইলৰ পাছপৰ্ট পাহৰি গৈছে, আপোনালোকে ফৰগেট পাছপৰ্ট পাছপৰ্টটো আকৌ পুনৰ নতুন পাছপৰ্ট এটা বনাই দিব মনত থকাকৈ। বন্ধুসকল, যদিহে আপোনালোকে জিমেইলৰ পাছপৰ্ট পাহৰিবলৈ কেনেকৈ মনত পেলাবলৈ নাজানে, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক পিছৰ এটা ভিডিঅ'ত মই জিমেইলৰ পাছপৰ্ট পাহৰিবলৈ কেনেকৈ মনত পেলাব, মই আপোনালোকক ভিডিঅ' এটা বনাই কৈ দিম কেনেকৈ মনত পেলাব লাগে। আৰু কিন্তু বন্ধুসকল, আপোনালোকৰ যদি মনত নাই আপোনালোকৰ জিমেইল একাউণ্টটো বা জিমেইলৰ পাছপৰ্টটো, তেতিয়া বন্ধুসকল আপোনালোকে নিশ্চয় জিমেইলৰ পাছপৰ্টটো মনত ৰাখিব। কাৰণ এই বস্তুটোৱে আপোনাৰ যেতিয়া ফোনটো হেৰাই যাব বুলিয়ে নহয়, আপোনাৰ বিভিন্ন কামত সহায় হয়। মানে আজিকালি পৃথিৱীখনত জিমেইলটো এটা বহুত প্ৰয়োজনীয় বস্তু। ঠিক আছে বন্ধুসকল, তাৰ বাবে কি কৰিব লাগিব, মোৰ এই জিমেইল একাউণ্টটো 3টা ফোনত লগিন হৈ আছে, দেখা পাইছে বন্ধুসকল। মোৰ যিটো এইটো আছে অ'প' ৰিয়েলমি 2, অ'প' ৰিয়েলমি ফোনটোত বৰ্তমান এই ফোনটো লগিন হৈ আছে। ঠিক আছে, এই অ'প' ৰিয়েলমি ফোনটোত মোৰ এই একাউণ্টটো লগিন হৈ আছে। বৰ্তমান এয়াৰটেল চিম ইউজ কৰি আছে বন্ধুসকল, আপোনালোকে দেখা পাইছে। আৰু 63% চাৰ্জ আছে। ফোনটোৰ নামটো হৈছে অ'প' ৰিয়েলমি 2। লগত আপোনাৰ এই মেপখনত দেখা পাইছে, লোকেশ্যনটো দেখাই আছে। ঠিক আছে বন্ধুসকল, আপোনালোকে লোকেশ্যনটো দেখা পাইছে। লোকেশ্যনটো ক'ত আছে আমি যদি চাবলৈ যত্ন কৰোঁ, আপোনালোকে জুম কৰি পেলাই ঠিক কাৰেণ্ট লোকেশ্যনটো একজেক্টলি বৰ্তমান মোবাইলটো ক'ত আছে আপোনালোকে চাব পাৰিব এনেধৰণে বন্ধুসকল। আৰু আপোনাৰ ইয়াত কি কৰিব পাৰিব, আপুনি ফাৰ্ষ্ট টাইম হৈ গ'ল আপোনাৰ লোকেশ্যন ট্ৰেক কৰিব পাৰিলে। যদিহে বন্ধুসকল, যদিহে আপোনালোকে লোকেশ্যনটো ট্ৰেক কৰিব নোৱাৰে, অৰ্থাৎ আপোনাৰ ফোনটো অফলাইন হৈ থাকে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, সেই ফোনটোৰ লাষ্ট লোকেশ্যনটো আপোনালোকে চেক কৰিব পাৰিব। মানে এই ফোনটোৰ বৰ্তমান শেষ সময়ত আপোনাৰ ফোনটোৰ লোকেশ্যনটো কি আছিলে। ছাপ'জ ধৰি লওক আপোনাৰ ফোনটো কোনোবাই চুৰ কৰি লৈ গ'ল, অভিয়াছলি সি নি পেলাই আপোনাৰ পাছপৰ্টটো খুলিবৰ কাৰণে কোনোবা এখন দোকান, কোনোবা এটা ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ ফোনটো ছফ্টৱেৰ মাৰি পেলাই আপোনাৰ ফোনটোৰ ফাইলখিনি, ডাটাখিনি ডিলিট কৰিব লাগিব। ঠিক আছে বন্ধুসকল, তেতিয়া কি হ'ব যে আপোনাৰ ফোনটো, সেই ফোনটোৰ পৰা আপোনাৰ জিমেইল একাউণ্টটো নাইকিয়া হৈ যাব, তেতিয়া সেই ফোনটো অফলাইন হৈ যাব। কিন্তু তেতিয়া বন্ধুসকল আপোনাৰ কি কৰিব লাগিব যে সেই ফোনটো কোনডোখৰত আপোনাৰ ছফ্টৱেৰ মাৰিছিলে সেই কথাটো গম পাব। তেতিয়া কি হ'ব বন্ধুসকল, আপোনালোকে সেই জেগাখনত গৈ পেলাই দোকানীজনক সুধিব পাৰিব যে আপোনাৰ দোকানখনলৈ এনেকুৱা কোনোবা এজন মানুহ আহিছিলে নে, যি এনেকৈ ফোন এটা ছফ্টৱেৰ মাৰিছিলে। ঠিক বন্ধুসকল, আপুনি তেনেকৈ গম পাব যে ফোনটোত
কোড পাইছিলে তাৰপিছত বন্ধুসকলে এপটো যোগেদি কি কৰিব যদিহে আপোনাৰ ফোনটো কোনো চুৰ কৰা নাই বা হেৰাই যোৱা নাই আপুনি ৰুমটোৰ ভিতৰতে ক'ৰবাত থৈছিলে ফোনটো কিন্তু ফোনটো চাইলেণ্ট হৈ আছে কিন্তু ফোনটো চাইলেণ্ট হোৱাৰ কাৰণে আপুনি ফোনটো ফোন মাৰিছে কিন্তু বিচাৰি উলিয়াব পৰা নাই তাৰমানে কি কৰিব যিটো প্লে চাউণ্ড অপশ্যন দেখিছে এতিয়া প্লে চাউণ্ড অপশ্যনটো টিপাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ ফোনটোত অন হ'ব আৰু তেতিয়া লগে লগে সেই ফোনটোত চাউণ্ড বাজিব আৰম্ভ কৰিব আৰু আপুনি চাউণ্ড ষ্টপেড দেখুৱাইছে মানে যোনে ফোনটো চলাই আছে সি মানে চাউণ্ডটো ষ্টপ কৰি দিছে আপুনি ফোনটো আপোনাৰ চাইলেণ্ট থাকিলেও বাজি যাব আপুনি ফোনটো বিচাৰি উলিয়াব বিচাৰি ওলোৱাৰ পিছত চাউণ্ডটো ষ্টপ কৰিব পাৰিব ঠিক আছে বন্ধুসকল আৰু আপোনাক কি কৰিব পাৰিব সিকিউৰ ডিভাইচ আপুনি সিকিউৰ ডিভাইচটোত যদি ক্লিক কৰে তাহলে কি হ'ব যে আপোনাৰ ফোনটো আনলক হৈ যাব নিজে নিজে যদি সাপোজ হলো আপোনাৰ ফোনটো চুৰ কৰি লৈ গ'ল কোনোবাই বা হেৰাই গ'ল আপোনাৰ ফোনটোত একো পাছপোৰ্ট নাছিলে গম পাইছে বন্ধু যদিহে পাছপোৰ্ট নাথাকে তাহলে আপুনি কি কৰিব সিকিউৰ ডিভাইচ যদি মাৰে তেতিয়া লগে লগে আপোনাৰ ফোনটো অফ হৈ যাব বুজি পাইছে বন্ধুসকল যেতিয়া ফোনটো আপোনাৰ অফ হৈ যাব ফোনটো অফ হৈ যোৱাৰ লগে লগে আপোনাৰ যোনজন পাৰ্চনে আপোনাৰ ফোনটো চুৰ কৰে তেতিয়া সেই ফোন মানুহজনে ফোনটো চলাব নোৱাৰা হৈ যাব ফলত আপোনাৰ ফোনত যিখিনি ডাটা থাকে আপোনাৰ ফোনত যিখিনি সিক্ৰেট থাকে ফটো থাকে কাৰোবাৰ কণ্টেক্ট থাকে কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ থাকে সেই ডকুমেণ্টছখিনি ছেভ হৈ থাকিব আৰু বন্ধুসকল যদি আপুনি ভাবিলে যে নাই আপোনাৰ ফোনটো আপুনি কেতিয়াও বিচাৰি উলিয়াব নোৱাৰে তেতিয়াহ'লে কি কৰিব আপুনি আৰ্চ ডিভাইচ বুলি যিটো অপশ্যনটো দেখিছে মই কৰি দেখুৱাব নোৱাৰোঁ কিয়নো মই যেতিয়া কৰি দেখুৱাম এতিয়া তেতিয়া লগত সেই ফোনটো যোনটোৱে মোৰ ইটো ফোন আপোনাৰ কি হ'ব ৰিয়েলমিটো ফোনটো কি হৈ যাব যে আৰ্চ ডিভাইচ হ'ব মানে গোটেই ডাটাখিনি ক্লিয়াৰ হৈ যাব এতিয়া আপুনি আৰ্চ ডিভাইচ মাৰে লগত ফোনটোত যিমানখিনি ডাটা আছে ফটো আছে ভিডিঅ' আছে ফোনৰ কণ্টেক্ট আছে জিমেইল একাউণ্ট আছে এনিথিং ফোনটো ছফ্টৱেৰ মাৰিলে যেনেকুৱা হৈছে লগত সেই আৰ্চ ডিভাইচ মৰাৰ লগে তেনেকুৱা হৈ যাব আৰু বন্ধুসকল এইটো যোগেদি আপুনি কি কৰিব পাৰে যে আপোনাৰ ফোনটোত এটা আপোনাৰ কি হৈছিলে ডাটা অন হৈ আছে আপোনাৰ ফোনটো আপুনি পাছপোৰ্টটো পাহৰি গ'ল আপুনি পাছপোৰ্টটো খুলিব বিচাৰিছে কিন্তু ফোনটো থকা জিমেইল আৰু আপোনাৰ পাছপোৰ্টটো যদি মনত থাকে তেতিয়াহ'লে আপুনি কি কৰিব আৰ্চ ডিভাইচ মাৰি পেলাই আপোনাৰ ফোনটো ক্লিন কৰি দিব পাৰিব বুজি পাইছে বন্ধুসকল আৰ্চ ডিভাইচ মৰাৰ লগে আপোনাৰ ফোনটো কি হ'ব আকৌ নতুন হৈ যাব মানে আপোনাৰ পাছপোৰ্ট চব উৰি যাব কিন্তু তাৰ ফলত আপোনাৰ লোকচানো হয় লোকচানটো হ'ল যে কি আপোনাৰ ফোনটোত যিখিনি ডকুমেণ্টছ থাকে ডকুমেণ্টছখিনি উৰি গুচি যায় ঠিক আছে বন্ধুসকল মই আপোনালোকক ক'লোঁ যে আপোনাৰ ফোনটো যদি হেৰাই যায় বা ফোনটো ক'ৰবাত থৈ পাহৰি যায় তেতিয়াহ'লে আপোনাৰ কেনেকৈ আপোনালোকৰ ফোনটো লোকেশ্যন ট্ৰেক কৰিব পাৰিব ফোনটো চাউণ্ড প্লে কৰিব পাৰিব আৰু ডিভাইচটো আপুনি লক কৰিব পাৰিব কেনেকৈ শিকালোঁ আৰু বন্ধুসকল আপোনালোকে যদি জানিব বিচাৰে যে EMI কোড যিটো ফোনৰ EMI কোড থাকে EMI কোডটো কেনেকৈ উলিয়াব লাগে বা EMI কোডৰ যোগেদি আপুনি ফোনটো কেনেকৈ লোকেশ্যন ট্ৰেক কৰিব লাগিব আপোনাৰ ফোনৰ EMI কোডটো কি আপুনি কেনেকৈ ক'ব তাৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যে আপোনালোকে মানে জানিব বিচাৰে নে নিবিচাৰে যদিহে বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই পিছৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে কেনেকৈ EMI কোডৰ যোগেদি আপোনালোকৰ ফোনটো লোকেশ্যন ট্ৰেক কৰিব পাৰে আই হোপ বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বেছি শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ প্ৰতিজন বন্ধুৱে গম পায় যে আপোনাৰ ফোনটো হেৰাই গ'লে কেনেকৈ লোকেশ্যনটো ট্ৰেক কৰিব পাৰি আৰু বন্ধুসকল পিছৰ যদি বেলেগ টিপছ আপোনালোকে জানিব বিচাৰে যে আপোনাৰ ফোনটো হেৰাই গ'লে আপুনি কেনেকৈ লোকেশ্যন ট্ৰেক কৰিব তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব ঠিক আছে বন্ধুসকল আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ ধন্যবাদ জয় অসম